নমস্কাৰ, মই বাণী শইকীয়া। আজি সকলোৱে জানিব বিচৰা এটি বিষয় লৈ আহিছো। বহুতে মোক মেছেজ কৰিছে, বহুতে মোক ফোন কৰি সুধিছে যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পাৰফৰ্মিং আৰ্টছ বিভাগটোত MA কৰিব বিচাৰিছো, তাৰ বাবে কেনে ধৰণে আগবাঢ়িব পাৰিম বিষয়টিলৈ যাম। কিন্তু যোৱাৰ আগতে আপুনি যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। এতিয়া বিষয়টিলৈ আহিছো। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যি পৰিবেশীয় কলা অধ্যয়ন কেন্দ্ৰ, তাত তিনিটা বিষয়ত স্পেশালাইজেশন কৰিব পাৰি। MA ইন থিয়েটাৰ আৰ্ট, MA ইন ভকেল মিউজিক, MA ইন সত্ৰীয়া ডান্স। আপুনি যিটো বিষয়ত MA কৰিব বিচাৰিছে, ধৰি লওক আপুনি সত্ৰীয়া নৃত্যত MA কৰিব বিচাৰিছে, তেতিয়াহলে আপুনি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰিবেশীয় কলা অধ্যয়ন কেন্দ্ৰ অথবা আন বিশ্ববিদ্যালয়ৰ অধীনৰ পৰিবেশীয় কলা সত্ৰীয়া নৃত্য, শাস্ত্ৰীয় নৃত্য এই বিষয়ত যদি আপুনি স্নাতক শেষ কৰিছে তেতিয়াহলে নিশ্চয়কৈ আপুনি এপ্লাই কৰিব পাৰে। আৰু বহুতৰ এনেকুৱা হয়, বহুতে আগ্ৰহী হৈ থাকে কিন্তু তেওঁলোকে এই বিষয়কেইটাত স্নাতক লোৱা নাই, কিন্তু তেওঁলোকে ব্যক্তিগত শিক্ষা অনুষ্ঠানত নৃত্য শিকিছে বা ৰাজ্যিক পৰ্যায়তে হওক, ৰাষ্ট্ৰীয় পৰ্যায়তে হওক তেওঁলোকে নৃত্য কৰিছে বা প্ৰাৰম্ভিক পৰ্যায়ত মহাবিদ্যালয়তো তেওঁলোকৰ নৃত্য কৰাৰ প্ৰমাণপত্ৰ আছে, তেতিয়াহলে তেওঁলোকেও অংশগ্ৰহণৰ বাবে এপ্লাই কৰিব পাৰে, কিন্তু তেওঁলোক অন্য যিকোনো বিষয়ৰ স্নাতক হ'ব লাগিব। এতিয়া আহোঁ থিয়েটাৰ আৰ্টছ বিষয়টোলৈ। এই বিষয়টো একেখিনি কথাই, প্ৰায় নৃত্যৰ বিষয়ত মই যিখিনি কথা ক'লো প্ৰায় একেখিনি কথাই। তেওঁলোকো যিকোনো বিশ্ববিদ্যালয়ৰ মহাবিদ্যালয়ৰ পৰা স্নাতক হ'ব লাগিব আৰু তেওঁলোকে যদি ব্যক্তিগত খণ্ডতো শিক্ষা গ্ৰহণ কৰিছে নাটকৰ ওপৰত বা নাটক কৰি থাকে বা ৰাজ্যিক পৰ্যায়তো তেওঁলোকে প্ৰদৰ্শন কৰিছে, তেতিয়াহ'লে তেওঁলোকেও এপ্লাই কৰিব পাৰে আৰু অন্য বিষয়ত কিন্তু তেওঁলোক স্নাতক হ'ব লাগিব। এতিয়া আহোঁ ভকেল মিউজিকৰ কথালৈ। ভকেল মিউজিকতো প্ৰায় একেখিনি কথাই, তেওঁলোকেও স্নাতক হ'ব লাগিব বা তেওঁলোকে যদি সংগীতত ইতিমধ্যে বিমিউজ কৰিছে তেতিয়াহ'লে তেওঁলোকে MAৰ বাবে এপ্লাই কৰিব পাৰে আৰু তেওঁ ব্যক্তিগত খণ্ডতো যদি মিউজিক শিকি আছে, যদি তেওঁলোক অন্য বিষয়ত স্নাতক তেতিয়াহ'লে তেওঁলোকে এপ্লাই কৰিব পাৰে। এতিয়া আহোঁ এই তিনিওটা বিষয়তে আসনৰ সংখ্যা। নৃত্যৰ বিষয়ত আসনৰ সংখ্যা 30টা আৰু ভকেল মিউজিক আৰু থিয়েটাৰ আৰ্টছৰ বিষয় দুটাত আসনৰ সংখ্যা 20টা। আৰু এয়া সম্পূৰ্ণ যি নামভৰ্তিৰ প্ৰক্ৰিয়া, সেই নামভৰ্তিৰ প্ৰক্ৰিয়া প্ৰৱেশ পৰীক্ষাৰ ওপৰত নিৰ্ভৰ কৰে। তেওঁলোকক ডিব্ৰুগড় বিশ্ববিদ্যালয়ে যি প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত কৰে সেই পৰীক্ষা তেওঁলোক অৱতীৰ্ণ হ'ব লাগিব আৰু তেওঁলোকে তাৰ ফলাফলৰ ভিত্তিতে নামভৰ্তি কৰিব পাৰে। এতিয়া আহিছো আপুনি এপ্লাই কেনেকৈ কৰিব। ইয়াৰ নটিচ ওলাই জুন মাহত আৰু জুলাই মাহৰ 20ৰ পৰা 25ৰ ভিতৰত ইয়াৰ অনলাইন যি ফৰ্ম ফিলআপ সেয়া শেষ হয়। গতিকে আপুনি তাৰ আগতেই অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰ্টেল www.dibru.online আপুনি অনলাইন যোগে ফৰ্ম ফিলআপ কৰিব লাগিব আৰু যেতিয়া আপোনাৰ সম্পূৰ্ণ ফৰ্ম ফিলআপ হ'ব তেতিয়া আপুনি 500 টকা পেমেন্ট কৰিব লাগিব নেট বেংকিং, ডেবিট কাৰ্ড অথবা ক্ৰেডিট কাৰ্ডৰ যোগেদি। আৰু আপোনাৰ সম্পূৰ্ণ প্ৰক্ৰিয়া শেষ হোৱাৰ পাছত আপুনি যেতিয়া আপোনাৰ ফৰ্ম ফিলআপ সাবমিট হয় তেতিয়া আপুনি এটা একনলেজমেন্ট ৰিচিপ্ট পাব। সেইটো আপুনি এটা প্ৰিন্ট আউট উলিয়াই ল'ব লাগিব, কিয়নো আপুনি যেতিয়া পৰৱৰ্তী সময়ত নামভৰ্তিৰ বাবে পৰীক্ষা দিবলৈ যাব তেতিয়া সেইটো আপোনাৰ পৰা সংগ্ৰহ কৰা হ'ব। আৰু আপুনি মোৰ যদি এই ভিডিঅ'টোৰ পৰা অলপ হ'লেও উপকৃত হৈছো বুলি ভাবিছে তেতিয়াহ'লে প্লিজ ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব। আৰু যদি আপোনালোকৰ কিবা সুধিবলগীয়া থাকে তেতিয়াহ'লে আপোনালোকে মোক কমেন্ট কৰি